সদায় চিন্তাটো যে বান্দৰে পিঠে ভগা যিটো পলিচি এফালে AVP এফালে যদি বিজেপি থাকে BPF থাকে তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত বিজেপি ক্ষমতাত দখল কৰাৰ তেওঁলোকৰ এটা প্লেন হ'ব। মই কিন্তু তাৰ হ'লে মই এটা কথা কওঁ যে বিজেপিয়ে আমাৰ বিশেষকৈ BTCৰ তেওঁলোকে বেছিকৈ অবৰাজ্য ভোট পাইছে, তেওঁলোকে মাটিৰ সমস্যাখিনি সমাধান কৰক। আমি চৰকাৰ যোৱালে ভাষা সমস্যাটো কিছু পৰিমাণে সমাধান হৈছে, তেওঁলোকে গাঁও গঠনটো কৰক, তেওঁলোকে ইয়াৰ উন্নয়ন ত্বৰান্বিত কৰক, ইয়াৰ মানে তেওঁলোকে যিটো মানে কৰাপশ্যনটো বন্ধ কৰক। অহাবাৰ মই ভাবোঁ 40টা হয়তো 40টা চিটে বিজেপি পাব, গতিকে সেইটোহে কৰা উচিত। কিন্তু কাৰোবাক ভাবি কাৰোবাক পাতি এইটো কৰাটো মই ভাবোঁ এইটো ভাল লক্ষণ নহয়। আৰু এইটো মই ভাবোঁ যিহেতু অফিচিয়েলি বা এনেভাৱে আমি পোৱাও নাই এতিয়াও, আমাৰ যিহেতু এখন মঞ্চ আছে, আমি ভাবোঁ যে তেনেকুৱা মঞ্চত কথাখিনি আহে আমাৰ বক্তব্যখিনি দাঙি ধৰিম। কৈছোঁৱে যে উপনিৰ্বাচন অলৰেডি আমাৰ অবজাৰ্ভাৰ দিয়া আছে, তেওঁলোকৰ ছাৰ্ভে ৰিপৰ্টত বেছ কৰি আমি ডিক্লাৰেশ্যন দিয়াৰ লগে লগে আমি সিদ্ধান্ত ল'ম ক'ত গ'লে ভাল হয়, কি কৰিলে ভাল হয়, এইটো আমি সিদ্ধান্ত ল'ম নিশ্চিত হয়। চাওক, বজেন মহন্ত ডাঙৰীয়া হ'ল সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ নেতা। তেওঁলোক এটা সংগঠন য'ত মাত্ৰ দুজন ব্যক্তি আছে, এজনৰ হৰেশ্বৰ বৰ্মন দা আৰু মহন্ত দা। হৰেশ্বৰ বৰ্মন দা ইতিমধ্যে তেওঁ ৰাজ্য দলত গৈছে, তেওঁ ইলেকশ্যন হৈছে, অকল মহন্ত আছে। আৰু মহন্ত তেওঁক প্ৰতিটা সংগঠনে তেওঁলোকৰ এডভাইচাৰ পাতে। এডভাইচাৰ মানে এনেকুৱা নহয় যে তেওঁ সিদ্ধান্ত ল'ব পাৰিব, তেওঁ গ'লে এতিয়া তেওঁ আমাৰ মাধৱ ৰাজবংশী ললিত হেমব্ৰমক লৈ ক'ৰবাত দুৱাৰে দুৱাৰে ঘূৰিছে, এইটো ফটো আহিছে, খবৰ আহিছে। এইবাৰ এনেকুৱাও হৈছে, কৈছে ৰাইজৰ আগত যে এইবাৰ বিজেপি চৰকাৰ মানে অবৰ চৰকাৰ আহিব, গতিকে তেওঁলোকে ছাপৰ্ট কৰিব লাগে। ৰাইজে বিভিন্ন জেগাত কৈ ফুৰিছে। অকল সেয়াই নহয়, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জয়ন্ত মল্ল ডাঙৰীয়া সেনে কৈছে যে যি কাম লাগে বুলি কয় চব কাম দিম। সেইকাৰণে তেওঁৰ ল'ৰাই বা কোনোবাই এনেকৈ মিলি ৰাইজৰ ইষ্টিমেট খুজিছে, কিবা খুজিছে, এনেকুৱা ধৰণৰ কথাখিনি হৈছে। এই ক্ষেত্ৰত মই এইখিনিয়ে কথা ক'ব লাগে, তেওঁলোকে যদি BTC ৰাইজৰ সমস্যাখিনি সমাধান কৰিব পাৰে, আমাৰ তাত মানে দ্বিমত নাই। কিন্তু ইণ্টাৰেষ্টিং কথা, তেওঁ এইফালে বহি আছে, ঘূৰি আছে, কিন্তু আৰু এটা কোনোবা দলৰ পৰা তেওঁ ইতিমধ্যে বাই ইলেকশ্যনৰ কাৰণে কেণ্ডিডেটো মানে বিচৰা বুলি মানে ইতিমধ্যে খবৰ এটা ইনফৰ্মেশ্যন আমাৰ হাতত আছে। গতিকে ঈশ্বৰেহে জানিব যে আচলতে তেওঁ ক'ত আছে, কি কৰি আছে, তেওঁ ইলেকশ্যন খেলিব নে কি কৰিব, তেওঁলোকে জানিব। গতিকে মই এই বিষয়ত বেছি ক'বলগীয়া একো নাই। আমি মহন্ত দাক শ্ৰদ্ধা সন্মান কৰোঁ। আমাৰ বহু ৰাইজে তেওঁক মানে বহু তেনেকুৱা পেংলাই চেংলাই কিবা কৰিব, তথাপিতো আমি কৈছোঁ যে মহন্ত পেংলাই কোনো দৰকাৰ নাই। BTC ৰাইজৰ দুখৰ সময়ত যিসকল লগে আহি আমাক সংগ দিছিলে, ভাৱে ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিয়ে বিজেপি কিন্তু মুখ্যমন্ত্ৰী হোৱা নাই। তেওঁ 5টা বছৰ ধুনীয়াকৈ বিজেপি কৰি, বিজেপি চৰকাৰ মানে সহায় কৰি তেওঁ আজি বিজেপি হৈ কেনে তেওঁ আজি চিফ মিনিষ্টাৰ হৈছে। আজি যিসকল ৰাইজে এইটো ধৰণৰ কথা ভাবি আছে, মই ভাবোঁ হাগ্ৰামা মহন্ত ডাঙৰীয়া বিজেপিত আহিছে অলৰেডি, হয়তো এইবাৰ তেওঁ মানে ইলেকশ্যন খেলি কেবিনেট মন্ত্ৰীও হ'ব পাৰে। কিন্তু এইটো ঠিক যে হাগ্ৰামা মহিলা ডাঙৰ যদি বিজেপিৰ একদম মানে সৌহাত বাহাত হৈ যায়, তেতিয়াহ'লে মই ভাবোঁ আহি থকা দিনত হয়তো এগেইন তেওঁ চিফ হোৱাৰ সম্ভাৱনা আছে। কিন্তু আজিয়ে পটককৈ হ'ব বুলি কিন্তু মই নাভাবোঁ। মোৰ যিটো পলিটিকেল যিটো কেলকুলেশ্যন, মই মেবি ৰং, এইটো হ'বও পাৰে, এইটো মই ডাঙৰ কথা নকওঁ, কিন্তু হয়তো আজিৰ দিনতে তেওঁ চিফ হ'ব পাৰে বুলি এটলিষ্ট মই নবহে নাই ক'ব নোৱাৰোঁ। কিন্তু তেওঁ এটা কুলিং পিৰিয়ড আৰম্ভ হৈছে। তেওঁ যদি বিজেপিৰ ভাল গুড বয় মানে বা হেৰি হিচাপে তেওঁ হ'ব পাৰে, মই ভাবোঁ অহা দিনত হয়তো তেওঁৰ সম্ভাৱনা আছে। কাৰণ মই ফিল্ডত দেখা পাইছোঁ, বহু আমাৰ মানুহো কয় যে হাগ্ৰামা ইজ বেটাৰ দেন আদাৰ্ছ। এইটো কিন্তু ৰাইজে কয় নাই, কাৰণ 24লৈকে বিশেষকৈ যদি প্ৰমোদ বড়ো ডাঙৰীয়া বড়ো জাতীয়তাবাদৰ এটা প্ৰতিভূ চিম্বল, তেওঁক হিলাব পৰা মানে বা তেওঁক হেৰি কৰিব পৰা হয়তো ইয়াত শক্তি আছে, মই নাই বুলি নকওঁ। কিন্তু তেওঁলোকে হয়তো ইমান সহজতে এইটো নকৰে, কাৰণ 24ত আকৌ এলায়েন্সতে মানে মোদী হয়তো চৰকাৰ অহাৰ কাৰণে চেষ্টা কৰিব। ইয়াত মানে তেওঁলোকে বেলেগ কথা মই নহয় বুলি ভাবোঁ। কিন্তু হয়, তেওঁলোকে ইপিপিএলৰ মানুহখিনি তেওঁলোকৰ দলৰ অনাৰ কাৰণে বা কোনোবা GSP কাৰোবাৰ দলৰ অনাৰ কাৰণে চেষ্টা কৰি থাকিব, কিন্তু অভাৰঅল এলায়েন্সটো থাকিব বুলি মই ভাবোঁ।